নমস্কাৰ, পৰাপৰি ৱৰ্ল্ড চেনেলটিলৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। মই আজি পিঠাগুড়িৰে পেৰা বনাব লৈছোঁ। কেনেকৈ বনাম সেয়া আপোনালোককো দেখাব লৈছোঁ। প্ৰথমতে ল'লোঁ ভাত খোৱা চাউলৰ 1 কাপ, কেঁচা পিঠাগুড়ি 1 কাপ, চেনি, ঘি, গাখীৰ, এইফালে কেইটামান খিচমিচ। এয়া মই কেৰাহী পাতি ল'লোঁ। ইয়াতে কেঁচা পিঠাগুড়ি কাপ খুব ধুনীয়াকৈ ভাজি ল'ম। এনেকৈ লৰাই অলপ ভাজিব লাগিব যাতে পিঠাগুড়িখিনি কেঁচা কেঁচা ভাৱটো নোহোৱা হৈ যায়, আৰু গেছৰ ফ্লেমটো কমাই ৰাখিব লাগিব। এতিয়া মোৰ ভজা প্ৰায় হৈ গৈছে। এতিয়া মই এখন কাঁহীত পিঠাগুড়িখিনি কাঢ়ি ল'ম। মই প্ৰায় 7-8 মিনিটমান পিঠাখিনি ভাজিলোঁ। এতিয়া মই কাঢ়ি লৈছোঁ। এতিয়া মই কেৰাহী পাতি গাখীৰ কাপ দি ল'লোঁ। এতিয়া গাখীৰ কাপ উতল অহাৰ লগে লগে মই চেনি কাপ দি লৈছোঁ। চেনি কাপ দি অকণমান লৰাই লৈছোঁ। গেছৰ ফ্লেমটো এইখিনিতে অকণমান কমাই ৰাখিব লাগিব। এতিয়া মই এচামুচ ঘি দি আকৌ লৰাই লৈছোঁ। আপোনালোকে যদি এনেকৈ পিঠাগুড়িৰ পেৰা খোৱা নাই, বনাই খাই চাব পাৰে। আৰু ভিডিঅ'টো ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব। এতিয়া মোৰ ঘি, চেনি, গাখীৰ আটাইখিনি মিহলি হৈ গ'ল। মই এতিয়া ইয়াতে ভাজি থোৱা পিঠাগুড়িখিনি দি ল'লোঁ। গেছৰ ফ্লেমটো কমাই ৰাখিব লাগিব আৰু পিঠাগুড়িখিনি খুব ভালকৈ লৰাব লাগিব যাতে গোটা গোটা হৈ নাথাকে। এনেকৈ খুব ধুনীয়াকৈ মিহলাব লাগিব। অলপ সময়ৰ পাছত পিঠাগুড়িখিনি শুকান হৈ আহিছে। এইখিনিতে গেছটো অফ কৰি দিছোঁ। এতিয়া এখন কাঁহীত ধুনীয়াকৈ কাঢ়ি ল'ম। এতিয়া কাঢ়ি লোৱাৰ পিছত ঠাণ্ডা হ'বলৈ দিম। ঠাণ্ডা হোৱাৰ পিছত ডোটো ধুনীয়াকৈ প্ৰস্তুত কৰি ল'লোঁ। এই ডোটো ধুনীয়াকৈ প্ৰস্তুত কৰা হৈ গৈছে। এতিয়া এটা এটাকৈ এনেকৈ গোল কৰি পেৰাৰ চেপত ৰাখি মই এতিয়া খিচমিচ এডোখৰ এডোখৰ দি দিছোঁ। আপোনালোকে বাৰু পেৰা খাই কোনে কোনে ভাল পায় কমেণ্ট কৰি জনাবচোন। আৰু এনেকৈ যদি পিঠাগুড়িৰ পেৰা বনোৱা নাই, বনাই চাব। আৰু ভিডিঅ'টো কেনেকুৱা লাগিলে কমেণ্ট কৰি জনাব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব। আৰু মোৰ এনেকৈ আটাইখিনি পেৰা বনোৱা হৈ গ'ল। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনালোকক ধন্যবাদ। আজিলৈ সামৰিছোঁ।